বন্ধুসকল কোন আছা জল্দি জল্দি 100 টকা দি যোৱা নাই যদি হাতত টকা মোবাইলতে অনলাইন দি যোৱা বাইদেউ ককাইদেউহঁত ভণ্টি ভাইটিহঁত বন্ধুহঁত গাৰ্লফ্ৰেণ্ডহঁত কাৰ মানি বেগত কিমান টকা আছে খালী কৰি দি দে মোক মই ভিক্ষাৰী মানুহ ভিক্ষা নাপালে ভাল নালাগে ভিক্ষা নাপালে মোৰ 5 ষ্টাৰ হোটেলত ভাত খোৱা বিল কোনে দিব মোৰ সদায় বিল 2000 টকা দিব লাগে জল্দি জল্দি মোৰ ডিস্কলৈ যোৱাৰ টাইম হৈ গৈছে ঐ কাকা তই ডিজিটেল ইঞ্জিনিয়াৰ নহয়নে মই ডিজিটেল ইঞ্জিনিয়াৰেই আছিলোঁ এতিয়া মই ইঞ্জিনিয়াৰিং জব বাদ দিলোঁ কিয় এইবোৰ বহুত কথা ককা মোকো ক'ব নোৱাৰনে শুন ইঞ্জিনিয়াৰিঙত যিমান টকা পাওঁ তাতকৈ ভিক্ষা কৰিলেহে বেছিকৈ টকা পাওঁ সেইকাৰণে ইঞ্জিনিয়াৰিং জব এৰি দিলোঁ কথা সেইটোহে দে এতিয়া তোৰ কেইটকামান মই আজি মানি বেগ আনিবলৈ পাহৰি থাকিলোঁ একো নাই তোৰ মোবাইলত গুগল পে' আছেনে নাই আছে যদি মোক অনলাইন দি দে তই কি অনলাইনত টকা লৱ নেকি আজিকালি মানুহবোৰ চিয়ে না যে টকা নাইকৈ হাতত সেইকাৰণে ময়ো আজিকালি ডিজিটেলি টকা লওঁ হয়নে তোৰ ফোন নাম্বাৰ দেচোন 420 আৰু UPI ID হৈছে ডিজিটেল ভিখাৰী তই বেলেগ বস্তু দেই কাকা তোক 100 টকা এটা দিওঁ 100 টকা পালে নে চা পাৰো দে তই 1 মিনিটতে 100 টকা পাই গলি মই এনেও ইঞ্জিনিয়াৰিং চাকৰি এনেও বাদ দিয়া নাই তাকে হ'ব দে মই যাওঁ মোৰ দেৰি হ'ব হ'ব দে যা তোৰ কাম হৈ গ'ল বন্ধুসকল কোন আছা জল্দি জল্দি 100 টকা দি যোৱা নাই যদি হাতত টকা মোবাইলতে অনলাইন দি যোৱা নকৰিবা বাহানাটো বেয়া কথা জল্দি জল্দি দি যোৱা বন্ধু দি যোৱা